হেল্ল' গাইজ, মই ধৰি ওলাইছোঁ আপোনালোকে নতুন ব্লগ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু মোৰ ব্লগটো চাই আছে, গম পাইছে মোৰ ভাল। তো বেছি কথা নকওঁ আৰু মেইন কথাটো ক'বলৈ গৈছোঁ। আজি মানে দেউতাহঁতৰ কোম্পানীৰ ফালৰ পৰা মানে এটা মিটিং মানে দিছে আৰু তো মানে বহুত বেলেগ বেলেগ জেগাত হয়। তো এইবাৰ মানে প্ৰত্যেক দেওবাৰে হয়, বাট এইবাৰ মানে আমাৰ ইয়াতে হৈছে, ঢিঙতে হৈছে। তো আমি মানে চব যাম আৰু মিটিঙত। তো মানে মিটিং আকৌ আপোনালোকৰ মনত চাগে এটা প্ৰশ্ন আহিছে, দেউতা অফিচ যায় আকৌ কোম্পানীৰ মিটিং মানে মই কৈ দিছোঁ, মানে দেউতাহঁতৰ এটা মানে কোম্পানী আছে, তো মানে এটা বিজনেছ টাইপৰ আৰু ইমান ভালকৈ মই এতিয়া ক'ব নোৱাৰিম, বাট মই নেক্সট ব্লগত মানে সেইটোৰ বিষয়ে শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। মানে তাত ধৰক বহুত পুৰণা মানুহৰ মানে বেমাৰবিলাক ঠিক হয় আৰু বহুত মানে ঔষধ আছে ধৰক গেছৰ, তাৰপিছত আৰু কিবাকিবি আছে ধৰক কলগেট, তাৰপাছত চেম্পু তেনেকৈ বহুত কিবাকিবি আছে। তো আপোনালোকে মানে যদি কাৰোবাক লাগে তেনেহ'লে জনাব। মই গোটেই মানে বিজনেছটোৰ বিষয়ে কিহৰ বিষয়ে মানে মই গোটেইখিনি আপোনালোকক নেক্সট ব্লগত দিম। তো গোটেইখিনি আপোনালোকে চাই ল'ব, তেতিয়া মানে গম পাব আৰু বস্তুটো কিহৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। তো নেক্সট ব্লগত মই সেইটো দি দিম। আৰু এতিয়া সেই ওলাওঁগৈ আৰু ভণ্টি নাচিব, তো ময়ো নাচিম। গোটেইটো মানে ভিডিঅ'টো মানে দেখাম আৰু গোটেইখিনি। তো এতিয়া নগাঁৱৰ পৰা ছাৰহঁত আহিব। তো এতিয়া ছাৰহঁত মানে য'ত মিটিং হ'ব সেইটো জেগাত আছে, এতিয়ালৈকে আহি পোৱাহি নাই, মানে অহা নাই আমাৰ ঘৰত। আহিব, ভাত পানী খাব, তাৰপিছতে তাত যাম, আকৌ তাত গৈ লগ পাইছোঁ আৰু কি নাচোঁ কেনেকৈ নাচোঁ গোটেইখিনি আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই থাকক। তো মই ওলাই মেলি ৰেডি, আৰু মোক চাওকচোন কেনেকুৱা লাগিছে, আৰু কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু এতিয়া মই ভাইটিৰ লগতে যাম বাইকত, আৰু তাত গৈ লগ পাই আছোঁ। তো চাই থাকক। তো আমি এনেকৈ গৈ থাকোঁতে মানে আমাৰ মানে ঘৰৰ পৰা অলপ ওলাই আহি ইয়াতে এখন ফিল্ড আছে, তাতে মানে বহুত মানুহ জমা হৈ আছে। পিছতহে গম পালোঁ যে তাতে ৰেলীত যাব, মানে ছাত্ৰ সন্থাৰ পৰা নে কিহৰ পৰা সেইটো ইমান ভালকৈ নাজানো। সিহঁত মানে ৰেলী যাব, তো নিউজৰ মানুহ আহিছে। তো আৰু আমি গৈ আছোঁ, অলপ পিছত পামগৈ। আৰু এইখিনি পূজাবাৰী বুলি কয়, ঢিং পূজাবাৰী। তো আমি আহি পাই গ'লোহি। এইখন এল পি স্কুলতে হ'ব প্ৰগ্ৰাম। তো তাতে ভিতৰতে চব আছে। তো আমি আহি পাই গ'লোহি। তো মানুহ এতিয়ালৈকে অহা নাই বাৰু, ইমান গোটেইখিনি অহা নাই আৰু জাষ্ট অলপ আহিছে। আৰু ভিতৰত সোমাই দেখিছোঁ কেইজনমান মানুহ বহি আছে। আৰু আপোনালোকক মই মানে বেনাৰখন দেখাই দিব বিচাৰিছোঁ। তো এইখন হ'ল আমাৰ বিজনেছৰ, মানে দেউতাহঁতৰ বিজনেছৰ যিখন মিটিঙৰ সেইখন বেনাৰ আছিলে। তো গোৱা যাবৰ কাৰণে এনেকৈ বেনাৰখনত লিখা আছে গোটেইখিনি। তো ইয়াতে মা বহি আছে, দেউতা, সেইটো আমাৰ নকুল ছাৰ, হাই। তো আৰু এজনী বা নকুল ছাৰৰ লগতে আহিছে, মানে হাই বা। বিশেষকৈ আজি এই স্কুলৰ প্ৰধান শিক্ষকজনকো মই নমস্কাৰ জনাইছোঁ। ছাৰ নমস্কাৰ, আপুনি ইমানখিনি সুবিধা দিয়াৰ কাৰণে। তো সকলো ভালে আছে? ভাবিছে বোলে কি হৈ আছে, গামোচা পিন্ধাইছে, ইমান কি কৰি আছে, আৰু ইমান গৰমত গোলাপ ফুল পিন্ধি আছে, এইটোতো সাংঘাতিক কথা নহয় জানো? মোৰ নাম পুলকধৰ নগাঁৱতে থাকোঁ। 2016 চনত 17 ডিচেম্বৰত এই ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈছিলোঁ। গাঁওখনৰ নাম ৰঙাপাৰা ভোজ, আৰু খুব দুখীয়া ঘৰৰ সন্তান আছিলোঁ। দেউতা দৰ্জী কাম কৰিছিলে, দৰ্জী কাম
8 মিনিট কমপ্লিট আৰু ছাৰজনে এখন গামোচাৰে মোক সন্মান দিলে আৰু বহুত ভাল লাগিলে MI লাইফষ্টাইলৰ পৰা ইমানখিনি সন্মান পোৱাৰ বাবে বহুত ভাল লাগিলে আজিৰ দিনটো মোৰ কাৰণে বহুত ভাল আছিলে তো থেংক ইউ মোৰ গুৰু শ্ৰী নকুলনাথ ছাৰ বিনোদ বৰা ছাৰ আৰু মনিত প্ৰদীপ ছাৰ আপোনালোকক পোনপ্ৰথমে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজিৰ সভাত উপস্থিত থকা সকলোলৈকে মোৰ আন্তৰিক সেৱা শ্ৰদ্ধা প্ৰণাম জ্ঞাপন কৰিছোঁ লগতে এই ছিষ্টেমৰ লগত জড়িত হৈ মই বহুখিনি উপকৃত হৈছোঁ নিজেও বহু মেডিচিন ব্যৱহাৰ কৰি মই বহুখিনি উপকৃত হৈছোঁ আৰু প্ৰডাক্টৰ ওপৰত বহুত ভাল প্ৰডাক্ট খাই বহুত আৰোগ্য হৈছোঁ আৰু লগতে মই মোৰ পৰিচয়টো দিব বিচাৰিছোঁ মোৰ নাম শ্ৰী বকুল নাথ মোৰ ঘৰ ভিঙৰে বেককাটিত ঘৰ ইমানখিনিকে ক'লোঁ জয় হিন্দ জয় মাই লাইফষ্টাইল আজি MI লাইফষ্টাইলৰ 10টা বছৰ পাৰ হ'ল আৰু আজি মানে হেপী বাৰ্থডে তো কেক কাটিছে সকলোৱে মিলি তো আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব বাই